ফ্ৰেণ্ডসকল গুড মৰ্নিং আজি হ'ল গৰু বিহু আমি গৰু বিহু পালন কৰিছোঁ আৰু দিনটোত কি কৰিলোঁ কেনেকৈ গৰু গা ধুৱালোঁ আমলৈটোপ কেনেকৈ পাৰিলোঁ আৰু আগ্ৰাম বাগ্ৰাম ধেৰ কিবা কিবি আছে আপোনালোকক দেখাবলৈ ভিডিঅ'টোৰ মাজেৰে অকণ স্কিপ কেইটামান চেষ্টা কৰিছোঁ আপোনালোকে ভিডিঅ'টো এনজয় কৰিব আৰু যিসকলে ঘৰলৈ আহিব পৰা নাই বাহিৰত আছে তেওঁলোকে মন চন বেয়া কৰিব নালাগে আৰু আমাৰো সেই অৱস্থা মাত্ৰ পিঠা পনা খাবলৈ পাইছোঁ বিহু চিহু মাৰিবলৈ একো নাই পোৱা আশা কৰোঁ সকলো ভালে আছে আৰু বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ হেপী বহাগ বিহু কৈ দিয়া আকৌ এয়া আমাৰ পাপা হয় গৰুৰ গা ধুৱাবলৈ এয়া খুন্দনাত হালধি পিচি আছে তাৰপিছত এয়া মাটিমাহ পিচি কৰি হৈ গ'ল আৰু আমি এতিয়া গৰু গা ধুৱাবলৈ যাম গৰু গা ধুৱাইকৈ হৈ গ'ল এতিয়া আমি এয়া পাপা মা ভাইটি ভণ্টি মই গোটেইকেইটাই বহি পেলাই চাহ খাবলৈ লৈছোঁ চাহ খাই হৈ গ'ল এয়া আৰু আমাৰ মা হয় মায়ে এয়া ঘৰ মুচি আছে যিহেতু আজি ঘৰ দুৱাৰ আঁতৰাইছোঁৱেই এতিয়া আমি আমলৰি পৰুৱা পাৰিবলৈ আহিছোঁ সেয়া ভাইটি হয় ভাইটিয়ে আমলৰি পৰুৱা এয়া ভাঙি আছে পৰুৱা ৰাম পৰুৱা গোটেই একদম নাকে কাণে কামুৰিছে আৰু এয়া আমলৈ পোৱা ভাঙি কৰি আনিলোঁ টোপ ইমানখিনি ওলালে এপোৱামান হ'ব বেছি নহয় এতিয়া আৰু এয়া আমি পানী দিয়াৰ ভাতৰ সৈতে আলু আৰু আমলৈ টোপে ভাজি পেলাই খাম এই আমলৈ পোৱা পাৰি কৈ হৈ গ'ল এয়া ঘৰত থৈ আহিছোঁ এতিয়া আমি পুখুৰীত গা ধুবলৈ আহিছোঁ যিহেতু আমাৰ ওচৰত নদী নাই আমি পুখুৰীতে গৰু বিহু দিনাখনি গা ধুম এতিয়া আমি গা ধোৱা এনজয় কৰোঁ আপোনালোকে চাই থাকক আমি গা পা ধুই আহি গ'লোঁ এতিয়া পানী দিয়া ভাতৰ লগত আমলৈ পৰুৱা টোপ খাবলৈ লৈছোঁ কোনে কোনে গৰু বিহু দিনাখনি এনেকৈ খাই আমাক কমেণ্ট কৰি জনাব দেই হাই আমাৰ ৰাতিপুৱাৰ পৰা কাম বন কৰি মেলি কি কৰিলোঁ আপোনালোকক দেখালোৱেই আৰু আমাৰ ভাত পানী খাই কৰি হৈ গ'ল এতিয়া আজি আমাৰ ভণ্টি ভাগৰ ত্ৰিবেণিতা ভাগৰ আজি বাৰ্থডে সেইকাৰণে আমি ঘৰতে বিস্কুটে হৈ কেক এটা বনাম কেকটো কেনেকৈ বনাওঁ আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম এতিয়া চাওঁ বলক কেক বনাবলৈ এয়া মই মেৰিগ'ল্ড বিস্কুট লৈ লৈছোঁ বিস্কুটখিনি এয়া মই গুড়ি কৰি ল'লোঁ মিক্সাৰত দিও কৰিব পাৰে খুন্দনাত দিও কৰিব পাৰে আপোনালোকৰ কথা গুড়ি হোৱাৰ পিছত এয়া মই ইয়াত বেকিং ছ'ডা এচামুচ ইয়াত মিক্স কৰি দিছোঁ মই অৱশ্যে চেনি ইয়াত মিক্স কৰা নাই মেৰিগ'ল্ড বিস্কুটটো অলপ মিঠা মিঠা থাকে যে আমি ইমান মিঠাটো নাখাওঁ সেইকাৰণে নাই দিয়া লগতে এয়া গাখীৰ মিক্স কৰি দিছোঁ অকল তিনিটা বস্তু বিস্কুটখিনি গুড়ি কৰি লৈছোঁ গাখীৰ দিছোঁ আৰু বেকিং ছ'ডা এচামুচ দিছোঁ দি পেলাই গোটেইখিনি এনেকৈ মিহলাই ল'ব এয়া মোৰ মিহলাই পেলাই হৈ গৈছে প্ৰায় এনেকুৱা ধৰণে ইমানটো ষ্টেপত
মিক্স কৰিব আৰু বেছি পেলপেলীয়াও নকৰিব আৰু ইয়াতকৈ ডাঠো নকৰিব। মই টিফিনটোত অলপ আটা গুৰি চেটিয়াই লৈ পেলাই কাগজ এখিলা দি দিছোঁ। তাতে মই বিস্কুটৰ যিটো কেক বনোৱাৰ মিক্সাৰ, এই মিক্সাৰটো মই ইয়াতে দি দিম। দি পেলাই অলপ লাহে লাহে ইফালে সিফালে লৰাই দিম, যাতে কেকখিনি ভালকৈ এটা ষ্টেপত টিফিনটোত মানে ৰখি যায়। মই কুকাৰটো 10-15 মিনিট আগৰ পৰা ল' ফ্লেমত অলপ অলপকৈ গৰম কৰি থৈছোঁ। তাতে মই এখন প্লেট ৰখাইছোঁ আৰু হেৰিটোৰ কেকৰ যিটো টিফিনটো তাত মই লাহেকৈ ভৰাই দিছোঁ। ভৰাই দি পেলাই কুকাৰৰ ৰবৰডাল লগাই থৈছোঁ আৰু চিটিটো খুলি থৈছোঁ। খুলি থৈ পেলাই এনেকৈ মই প্ৰায় 40-45 মিনিটমান ল' ফ্লেমত থৈ দিছোঁ। মাজে মাজে মই আহি পেলাই এবাৰ চালোঁহি ফুলিছে নাই। এয়া চাওক, লাহে লাহে অলপ অলপকৈ এয়া ফুলি আহিছে। সিজিছে নাই মাজতে এনেকৈ মাৰি এডাল ভৰাই পেলাই বা চুৰি এখন ভৰাই চাব পাৰে। লাগি আহিছে, সিজা নাই আৰু অলপ টাইম লাগিব। 45 মিনিটৰ পিছত আকৌ আহিছোঁ। আহি পেলাই এয়া চাইছোঁ হ'লনে নাই। মাজে মাজে অলপ ফাটি গ'ল, কাৰণ মই মনে মনে আহি 3বাৰ দাঙি চালোঁহি। কিন্তু দাঙি চাই থাকিব নালাগে, মানে এটা ষ্টেপত আৰু 40-45 মিনিটমানৰ পিছত আপোনালোকে আহি চাবহি। এয়া চাওক হৈ গ'ল। এতিয়া মই কেকটো নমাই লওঁ। কেকটো আমি ধুনীয়াকৈ উলিয়াই ল'লোঁ, অকণো ভগা নাই, পূৰা একদম ছফ্ট হৈছে, কোমল কোমল। এতিয়া এয়া বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ লৈছে আৰু এনেই সৰু সুৰাকৈ ঘৰতে বনাই এহেঁতক শহুৰকেইটাক খাবলৈ দিছে আৰু। আজিলৈ ইমানেই। ভণ্টি বাৰ্থডে তেনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ আৰু আপোনালোকৰ ব্লগটো চাই কেনেকুৱা লাগিলে নাজানো। আৰু আজি গৰু বিহুৰ দিনাখনি আমি ৰাতিপুৱাৰ পৰা বৰ্তমানলৈকে এতিয়া 12টা বাজিলে আৰু এতিয়ালৈকে এইখিনিয়ে কৰিলোঁ। গধূলি গৰু জাক দিব আৰু এনেকৈ ইমান টাইমলৈকে আমি এনেকৈ গৰু বিহু পালন কৰিছোঁ। আৰু আপোনালোকে কোনে কি কৰি আছে আমাৰ কমেণ্টত জনাব। আৰু আমাৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু আগলৈ আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব। ধন্যবাদ।